নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ গহপুৰ ষ্টেচনৰ পৰা। আৰু থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে গম পাইছে যে মই বৰ্তমান ক'ত গৈ আছোঁ। গতিকে বলক আজি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। হাই হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল। গতিকে বলক আজি গহপুৰ ষ্টেচনৰ পৰাই মোৰ এই মিনি ব্লগটো আৰম্ভ কৰিছোঁ। মই বৰ্তমান গহপুৰ ষ্টেচন পাই গ'লোঁ। টিকেট চেক কাটি অলৰেডি শেষ, গতিকে ট্ৰেইনৰ অপেক্ষা আছে। গতিকে আপোনালোকৰ গহপুৰ ট্ৰেইন ষ্টেচনৰ পৰা এটা ভিউজ দেখুৱালোঁ। গতিকে বলক আজি এই ভিডিঅ'টো খুৱাম গহপুৰ ষ্টেচনৰ পৰাই। গতিকে ট্ৰেইন এইটো বাটৰে আহিব, গতিকে অপেক্ষা কৰক। বহু সময় অপেক্ষা পৰা ট্ৰেইনখন ইতিমধ্যে আহি পালেহি। মই ট্ৰেইনত উঠিলোঁ। গতিকে বলক আপোনালোকক চিলাপথাৰৰ পৰা লগ পাম। এনেদৰে আহি চিলাপথাৰ মেইন ষ্টেচন পালোঁহি। চিলাপথাৰ ষ্টেচন পাই মই গাড়ী চলাবলৈ তললৈ নামি আহিলোঁ। ৰখন লাগিব, গতিকে আমাৰ মানুহ সৰহকৈ আছে। গতিকে বলক মনস্থ কৰি হৈ গ'ল। ইতিমধ্যে গাড়ী অটত সুধিছোঁ যে ড্ৰাইভাৰক প্ৰতিজনক 50 টকাকৈ লাগিব, যোৱা প্ৰতি আকৌ আহোঁতে 50 টকা, টোটেল মানে 100 টকাকৈ লাগিব। ইয়াৰ পৰা মিনিমাম 25 কিলোমিটাৰ হয় বুলি কৈছে। গতিকে তুমি নীৰৱে বহেমিয়া মনতে স্মৃতিবোৰ সাঁচিছো, আঁকোৱালি লোৱা চৌপাশে। বৰ্তমান চিলাপথাৰ মেইন টাউন পালোহি। চিলাপথাৰ মেইন টাউন হৈ বৰ্তমান আৰু যাব লাগিব। গতিকে বলকচোন ভিডিঅ'টো কেনেকুৱা পাইছে সকলোৱে জনাব, আৰু চাউণ্ড কোৱালিটি কেনেকুৱা আছে সকলোৱে জনাব। গতিকে বলক আকৌ আমি আৰম্ভ কৰি আছোঁ। গতিকে সকলোৱে চাই থাককচোন ভিডিঅ'টো কেনেকুৱা লাগিছে। যদি ভাল পাইছে শ্বেয়াৰ কৰি দিব। যদি কোনোবা যাবলৈ মন আছে গতিকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব। মালিনী থান ক'ত আছে, কেনেকৈ আছে আৰু কেনেকৈ কি হয় চব ভিডিঅ'টোত গম পাই যাব। গতিকে দেখিছে ৰাস্তা কেনেকুৱা, ৰাস্তা বহুত বেয়া। এইটো হৈছে আমাৰ অসমৰে বুলি কৈছে, লিকাবালি। গতিকে বলকচোন ৰাস্তাৰ চাই আপোনালোকে গৈ থাকক। গ'লে যদি ৰাস্তা এনেকুৱা হয় ন, তেতিয়া কঁকাল বহুত বিষাই যায়। কিন্তু তেনেকুৱা মুহূৰ্ততে যদি এনেকৈ অকস্মাত চাইনবোৰ্ডখন ওলাই যায় যে বেছি দূৰ নাই, তেতিয়া সকলোবোৰ ভাগৰ মৰি যায়। গতিকে বলকচোন যাত্ৰাটো চাই থাকক। তুমি জানো বুজানে নমস্কাৰ বন্ধুসকল, আমি বহু অপেক্ষাৰ ফলত জাৰ্ণিৰ ফলত আমি বৰ্তমান পালোহি মালিনী থান গাড়ী পাৰ হৈ গ'ল। গতিকে আমি এখন প্ৰথমতে আহিলোঁ। গতিকে বলক আৰু ভিতৰলৈ সোমাই যাওঁ কি আছে। গতিকে এইদৰে কি হয় দেখা যাব। বলক কেনেকৈ লৈ ল'লোঁ, গতিকে আহি পাই গ'লোঁ। গতিকে চবে এনেকৈ লৈ আছে। মই টিকেট কাটিবলৈ গুচি গ'লোঁ। টিকেট কাটিব সুধিলোঁ যে টিকেটটো দিয়া হ'বনে? হ'ব, এজনৰ 20 টকাকৈ। তো টিকেট কাটি সকলো ৰেডি। গতিকে বলক টিকেট কাটি চিধা আমি টিকেট 10জনৰ কটা হৈ গ'ল। টিকেট কাটি চিধা আমি গুচি গ'লোঁ মালিনী থানৰ মেইন দুৱাৰমুখৰ দি। গতিকে বলক এইখনেই হৈছে মেইন মালিনী থানৰ দুৱাৰমুখ। देखने के बाद
এনেকৈ আমাৰ গোটেই পাৰ্টি গুচি গ'ল আমি আগবাঢ়ি এই দিছেনে টিকেট দিলে টিকেট ফালি দিলে যিটো এণ্ট্ৰি হৈ গ'ল এণ্ট্ৰি হোৱাৰ পিছত ফালি দিয়া হৈ থাকে গতিকে ব'লক আমি এনেকৈ সোমাই গৈ থাকোঁ গৈ থাক যা মচলালে যা ময়ো এনেকৈ মানুহৰ লগতে খোজকাঢ়িব আৰম্ভ কৰিছোঁ গতিকে ব'লক আজি আপোনালোকক এটা ধুনীয়া ঠাইৰ পৰা ভিডিঅ'টো দেখুৱাবলৈ গৈছোঁ গতিকে ব'লকচোন শেষত মেইন মন্দিৰভাগ পালোহি গতিকে ব'লক আৰু কি দেখা পোৱা ইয়াৰ এনেদৰে ফটো উঠা হৈ গৈছে আমি আগত শৰাই এখন দি লওঁ নে কি কয় ব'লক এনেকৈ মই সেৱা চেৱা কৰি সকলোসমূহ আজৰি হৈ গ'ল বাকী চাকি জ্বলাবলৈ বাহিৰত যাব লাগিব গতিকে মই চাকি জ্বলাবলৈ বাহিৰত ওলাই আহিলোঁ গতিকে এনেদৰেই সকলোৱে চাকি জ্বলাই থৈছে মই সেইবোৰ চাকি জ্বলাওঁ গতিকে এই গছজোপা দেখিছে গছজোপা তলতে সকলোৱে চাকি জ্বলালোঁ এই যে শিলবোৰ দেখিছে মাটিৰ তলত খালতে এনেকৈ পোৱা গৈছিল কোৱা শুনিছোঁ গতিকে এইবোৰ এনেদৰে চাই আৰু ৰুক্মিণী আহি যি ঠাইত গছৰ তলত জীয়াইছিলে সেই গছজোপা চাবৰ কাৰণে মই এনেকৈ পাহাৰ বগাই বগাই যাবলৈ আৰম্ভ কৰিলোঁ দিছেনে 108টা খটখটি পাৰ হৈ আহিছোঁ গতিকে ব'লক আৰু গৈ থাকোঁ কি ক'ত কি আছে চাব এনেকৈ পাহাৰ বগাই বগাই আহি পালোঁ ৰুক্মিণী মন্দিৰ ভাগলৈ ইয়াত ৰুক্মিণী এভাগ মন্দিৰ আছে গতিকে যি ঠাইত গছ অলপ বহিছিলে সেই ঠাইতে এভাগ মন্দিৰ স্থাপন কৰা হৈছিল গতিকে ব'লকচোন এয়া মানুহে আহি পেলাই সেৱা কৰিছে গতিকে মই চৌপাশটো চাই মই এভাগ সেৱা কৰি কাষতে থকা এই গছজোপা দেখিছে 600 বছৰ পুৰণি কিন্তু এই গছজোপা তলতে ৰুক্মিণী আহি জিৰাইছিলে এতিয়া লগতে আছে এজোপা কঁঠাল গছ গতিকে কাষতে থকা এই মন্দিৰ ভাগৰ হৈছে ৰুক্মিণীৰ এভাগ মন্দিৰ গতিকে এনেদৰে চাই সকলোবোৰ দেখুৱাই মই ঘৰলৈ যাব লাগিব গতিকে ব'লক আজি এই মিনি ব্লগটো ইমানতে সমাপ্ত কৰি অন্য এটা ব্লগ লগ পোৱা পৰিস্থিতি সকলোকে বাই বাই রামধেনু